নমস্কাৰ মই কৃষ্ণমণি চুটিয়া আমি আজি আহি এটা ইমান সুন্দৰ পৰিবেশত আহি উপস্থিত হলোহি মনটোৱে বহু দিনৰ পৰাই মনৰ মাজত খুন্দা মাৰি আছিল যে এই ঠাইলৈ মই কেতিয়াকে আহিম মোৰ লগত আছে অতি মৰমৰ বিশাল ভাইটি আৰু মই ইয়াক সেলুট দিছো মানে ই যেটো কাম কৰিছে আৰু আজি কিমান চনৰ পৰা তুমি এই চিন্তাটো কৰিছিল মইতো কালেক্ট কৰিছো 98 99 ৰ পৰা যেতিয়া মানে স্কুলত পঢ়া মানে ক্লাস 1 মানৰ পৰা তেনেকে কালেকশন কৰি যেহেতু তেতিয়া দোকানবোৰ আছিল দোকানবোৰৰ পৰা কেছেট কিনোৱে মানে এভৰি উইকত মই 4-5 খন এই কেছেট কিনে আৰু কালেকশন কৰিছে মানে কি কেছেট কি কালেকশন এই কথাখিনি আমি পাতিম এআই হৈছে তাৰ চিন্তা আৰু সেই চিন্তাটোই হৈছে জুবিন গাৰ্গক জিয়াই থকাৰ অৱস্থাতেই যে জুবিন গাৰ্গক এটা বিশাল পৰিসৰত ৰাখাৰ এটা তেওঁ চিন্তা আছিল বহুত সৰুৰ পৰা আৰু তেওঁ নোহোৱা হোৱাৰ পিছৰ পৰা এই অনুষ্ঠানটোৱে বহুত বেছি মানুহৰ মাজত সোমাই পৰিছে কাৰণ জুবিন গাৰ্গে জিয়াই থকাৰ দিনতেই কেইদিনমানৰ আগতেই এই অনুষ্ঠানটোলৈ আহি নিজে ফিটা কাটি গৈছে ভাইটিৰ বিশালৰ আৰু ই নাম দিছে বৰ ধুনীয়া নাম এটা কি নাম দিছে মেলোডি অডিও হাউস জুবিন গাৰ্গ মেলোডি অডিও হাউস জুবিন গাৰ্গ আৰু এই অনুষ্ঠানটো আছে হাতীগাঁৱৰ শংকৰ পথে সোমাই আহি হাউস নম্বৰ 40 আপোনালোকে সকলোৱে আহিবচোন জুবিন গাৰ্গক আজি যি সকলে ইমান মানে হৃদয়ত ৰাখি আজি আমি দুমাহ ধৰি আমি ক'ব পৰা নাই সেই সকলো মানুহকে কৈছো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গৰ এই সৃষ্টিক এই বিশালে ইমান ধুনীয়াকৈ ৰাখিছে বিশালে তোমাৰ মনলে ইমান ধুনীয়া চিন্তা এটা তুমি কেনেকৈ আহিব পাৰিলে এটা সাংস্কৃতিক মন লাগিব ন এনেকুৱা এটা কাম কৰিব তাৰ লগত লাগিব অৰ্থ কোনোবাই মন আছে কিন্তু অৰ্থ নাই কিন্তু এই কামটো কৰিবলৈ বহুত অৰ্থৰ প্ৰয়োজন হ'ব গতিকে তুমি কেনেকৈ সাহস কৰিলা যেতিয়া স্কুলত আছিলো তেতিয়াতো মোৰ বিজনেছ আছিল মই এটা সৰু ল'ৰা স্কুলত পঢ়া ল'ৰা তেতিয়া মোৰ হাতত পইচা নাই বিকজ মই ইনকাম নকৰোঁ তেতিয়া ঘৰৰ পৰা যি পইচা দিয়ে চকলেট চিপছ খাবলৈ সেইটো মই ছেভিংছ কৰি লওঁ সেইটো দি কেছেটখন কিনি আনো বা কোনোবা যদি বাৰ্থডেত আহিলে মই কওঁ যে মোক বেলেগ খেলনা বস্তু হ'লে মোক কেছেট বা CD এখন ইউজ কৰি মই বেছি ভাল পাওঁ বিকজ জুবিনদাৰ কাৰণে আজি মই মিউজিক লাইনত আছোঁ আজি মই ষ্টুডিঅ' জেম্পেট খুলিছোঁ জুবিনদাৰ কাৰণে আজি যদি মই কিবৰ্ডো বজাওঁ জুবিনদাৰ কাৰণে বজাওঁ কাৰণ তেখেতক যদি মই দেখা নাপালোহেঁতেন মই আজি মিউজিক লাইনত নহয় মই বেলেগ কিবা এটা লাইনত তুমি কিমান চনত লগ পাইছা 2002 চনত ফাৰ্ষ্ট দেখিছিলোঁ জুবিন গাৰ্গ নাইট পাতিছিল নেহেৰু ষ্টেডিয়ামত তেতিয়া শিশু এলবামখন 1 অক্টোবৰ ৰিলিজ হৈছিলে সেইদিনাখন মই পাপাৰ লগত ফাৰ্ষ্ট টাইম চাবলৈ গৈছিলোঁ যেতিয়া লাইভ দেখিছোঁ মানুহজনক পৰা মানে প্ৰিণ্টেড শাৰ্ট এটা পিন্ধি আহিছে ৰাতি ছানগ্লাছ পিন্ধে তেখেত দুখন ৰোলেন আৰু কৰ্গৰ কিবৰ্ড লৈ বজাইছে নেগাৰা চেগাৰা ষ্টেজত মই পাগল হৈ গৈছোঁ দিনাখন মই এটা কথাই কৈছোঁ তেখেতৰ কিবা এটা শিকিব পালে বহুত ডাঙৰ কথা তেনেকৈ তেখেতক ফ'ল' মানে কি আৰু তেখেত ইনস্পিৰেশ্যন মোৰ কাৰণে তো তেখেতে সেই বস্তু দেখুৱাইছে কাৰণে আমি শিকিছোঁ বা গান শুনিবলৈ মানে গম পাইছোঁ যে জুবিন গাৰ্গৰ গান কি হয় লিৰিক্স মিউজিক এভৰিথিং তেখেতে ডিৰেকশ্যনো কৰিছে চিনেমাত তেতিয়াই তুমি মোৰ মাথো মোৰখনত নিজৰ লিখা তেখেতৰ নিজৰ মিউজিক নিজৰ সুৰ তো সেই তেতিয়াৰ পৰা লাগি আহি মই কালেকশ্যন কৰিলোঁ আৰু কৰি 2012তে যেতিয়া জুবিনদাক ফিজিকেলি ভালকৈ লগ পোৱা হ'লোঁ খাৰগুৰিৰ ঘৰত তেনেকৈ গৈ দাদাক কোৱা দাদা মই আপোনাক কালেকশ্যন কৰোঁ কেছেটৰ দাদা একদিন হাঁহিছে কৈছে এতিয়াও তই কালেকশ্যন কৰা নাই কেছেট CD এইটোতো বন্ধ হৈ গ'ল কাৰণ এতিয়া ডিজিটেল প্লেটফৰ্ম ইউটিউব স্পটিফাই এইবোৰ চবতে মানে গানবোৰ পাইছে তেতিয়া স্পাইচি MP3 বুলি কিবা এটা আছিলে বেলেগ চাইট আছিল গুগলত তো মই মানে ডিজিটেল ভাল নাপাওঁ মই এনালগ বেছি ভাল পাওঁ যোনটো ৰ ফৰ্মেট হয় আমাৰ ষ্টুডিঅ' কোৱালিটিটো শুনিবলৈ পায় তো এইটো মেইনটেইন কৰি ৰখাটো বহুত দিগদাৰ ষ্টিল মই যিমান পাৰোঁ সময়টো মেইনটেইন কৰোঁ তো তেনেকৈ আহি 2015-16ত মই চিন্তা এটা কৰিলোঁ যে কেছেটবোৰ কিনিছোঁহে CDবোৰ কি হ'ব পিছত কিবা এটা কৰিব লাগিব ন তো তেতিয়া ভাবিলোঁ যে মই এটা আৰ্কাইভ বনাম লাইব্ৰেৰী বা মিউজিয়ামৰ নিচিনা যোনটো মই ফৰেইন কাণ্ট্ৰিজবোৰত দেখা পাইছোঁ কেনেডা হওক জাৰ্মানী হওক লণ্ডন USA তাতে ফেন্সবোৰে নিজৰ ফেভৰেট ছিংগাৰজনৰ এটা লাইব্ৰেৰী টাইপ বনায় ফটোগ্ৰাফী হওক পোষ্টাৰে হওক এলবামছবিলাক এইবোৰ কালেক্ট কৰি ঘৰত সজাই ধুনীয়াকৈ তুমি এটা CD হওক বা কেছেটে হওক তুমি সংগ্ৰহ কৰিবৰ কাৰণে হায়েষ্ট কিমান পইচা দি তুমি আনিব লগা হৈছে 5,000 25,000 8,000 14,000 18,000 সেইটো অকল কেছেটখনৰ দামেই দিছোঁ কিন্তু তাৰ ট্ৰেভেলিং ফ্লাইটৰ খৰচ আছে
হোটেল আছে আৰু কেছেটৰ দোকানখন বিচাৰিবলৈ টাইম লাগে কিন্তু গাড়ী এখন লৈ ভাড়া গাড়ী বা অটোত ঘূৰি ফুৰিব লাগে সেইটো কাৰণে আকৌ এক্সট্ৰা খৰচ এতিয়া জুবিন গাৰ্গৰ ইয়াতে আপোনালোকৰ অসমীয়াৰ পৰা আদি কৰি বাংলা হিন্দী ইংলিছ নেপালী তিৱা সকলো অসমৰ জাতি জনগোষ্ঠী যিমান আছে সকলোতেই জুবিন গাৰ্গৰ প্ৰভাৱ নথকাকৈ কোনো এটা জাতি আগবাঢ়ি যোৱা নাই আৰু সেইকাৰণেই এই তোমাৰ মতে ইয়াতে কিমান গান ইয়াতে সংগ্ৰহ ইয়াতে মই এটা কথাই ক'ম 38,000 প্লাছ কিয় প্লাছ বস্তুটো ৱৰ্ডটো মই এড কৰিছোঁ কাৰণ এতিয়ালৈ মই নাজানো যে এক্সেক্ট ডিজিটটো কিমান হয় এতিয়া মই মোৰ অনুভৱত বা মই যিখিনি দেখিছোঁ বা শুনিছোঁ বা মই যিখিনি চুইছোঁ এতিয়ালৈ মোৰ হিচাপত 38,000 প্লাছ কাৰণ এতিয়া ৰিচেণ্টলি আকৌ ৰৈ ৰৈ বিনালে গানকেইটা সেইকেইটা এড হ'ব তো ইয়াতে মোৰ 2013লৈ ফিজিকেল কপিজবোৰ আছে তাৰপিছত CD কেছেট বন্ধ হৈ গ'ল বিকজ পাইৰেচি ইমানে হয় প্ৰডিউচাৰবিলাকে পিছত সাহস নকৰা হৈ গ'ল কৰিবলৈ আপুনিতো জানে আপুনি নিজে প্ৰযোজক সেইটোৱে তো সেইখিনি বস্তু পিছতখিনিত মই হাৰ্ড ডিস্কত মানে ফল্ডাৰ ৱাইজ বনাই মানে ৰাখিছোঁ যিখিনি পিছৰ গানবোৰ ওলাইছে তো এতিয়া আৰু মই শুনিছোঁ এতিয়া বহুত ষ্টুডিঅ'বোৰত জুবিন আৰু গান আছে বোলে যিখিনি ৰিলিজ হোৱা নাই তুমি জুবিন গাৰ্গক যেতিয়া প্ৰথম লগ পাইছিলা তেতিয়াতো তুমি সেইবিলাক কথা কোৱা নাছিলা সাঁচি ৰখা কথাখিনি কিমান চনত তুমি তেওঁক কৈছা যে মই আপোনাৰ কাৰণে এই কামখিনি কৰি আছোঁ 2013 চনত প্ৰথম যেতিয়া তেওঁক কৈছিলা তেওঁ কি কৈছে তোমাক বঢ়িয়া কৰ মই তোৰ সদায় আছোঁ আৰু যেতিয়া মই একচুৱেলি বম্বেত আছিলোঁ ট্ৰু স্কুল অফ মিউজিকত তাতে মই পিয়ানো শিকিব গৈছিলোঁ তো 2 বছৰ থকাৰ পিছত মোৰ দেউতা ঢুকোৱাৰ পিছত মই গুৱাহাটী শিফ্ট কৰিবলগীয়া হ'ল তেতিয়া মই ডিপ্ৰেশ্যনত ভাঙি পৰিছিলোঁ এতিয়া মই মানে এতিয়া ঘূৰিও যাব নোৱাৰোঁ বিকজ মা আইতা আছে ভাইটি আছে এতিয়া মই ঘৰৰ ডাঙৰ ল'ৰা মই ঘৰখন চাব লাগিব তেতিয়া দাদা কৈছে একো নাই তই এটা জেম্পেট খোল এনেকৈ মোক ক'লে মই তোৰ লগত আছোঁ মই ভাবিছোঁ 15-20 লাখ টকা দি জেম্পেট এটা খুলিম চলে নচলে গুৱাহাটীত তাকো সেইটো এটা ৰিস্ক আছে তই খোল মই তোৰ লগত আছোঁ সেই সাহসটো দাদাই যে সেই পুছ কৰে পিছফালৰ পৰা সেই বস্তুটো মানে মই তেতিয়া চোৱাই নাই আৰু নেক্সট মই লগালগ জেম্পেট খুলিছোঁ জেম্পেট খুলিলোঁ আজি জেম্পেটত চব ভাল মানে গোটেইখিনি এষ্টাব্লিছ ছিংগাৰ যে আহিছে মোৰ তাতে তো সেইটোৱে আৰু মানে দাদাৰ আশীৰ্বাদ সদায় আছে মোৰ ওপৰত তো সেইটো ভাল লাগে আৰু দাদাই সদায় মানে এটা সাহস দি আহিলে মোৰ লাইফত আৰু আজি এইখিনি বস্তু মই কৰিব পাৰিছোঁ বিকজ দাদাই দাদাৰ মোৰ মানে নিজৰ লগত যিখিনি দাদাৰ হেৰি আছে মৰম আছে দাদাৰো চলটোৰ মোৰ কিবা এটা কানেকশ্যন আছে মানে আৰু মোৰ 6 সেন্সে দাদা সদায় কয় যে পৃথিৱীত নোৱাৰা কাম একো নাই পৃথিৱীত চেষ্টা কৰিলে সকলো পাৰিব আৰু ই আচৰিত কথা ই নিজৰ ঘৰতে কৰিছে কাৰণ নিজৰ ঘৰৰ তলত বোলে এই য'ত আমি এতিয়া বহি আছোঁ এইটো আছিলে কিটচেন ৰুম ভাঙি সি কিটচেন ৰুম ওপৰলৈ চিফ্ট কৰি গোটেই আৰ্কাইভ সি বনাইছে ইমান ধুনীয়াকৈ মানে জুবিন গাৰ্গৰ যি সৃষ্টি মই কিছুমান বস্তু ইয়াতে আহি মই ইমান বছৰ 94 চনৰ পৰা জুবিন গাৰ্গৰ লগত মই থাকিলোঁ কিন্তু আজিলৈকে মই কিছুমান বস্তু গম পোৱা নাছিলোঁ আৰু আজি মই সোমাই মোৰ আচৰিত ধৰণৰ মনত মানে এটা আচৰিত ক্ৰিয়া কৰি গ'ল যে এনেকুৱা ইমান কষ্ট কৰি যে কিছুমান কাম কৰিলে মানুহৰ সফল হয় এইটো আচৰিত ইনফেক্ট আপোনাৰ কিছুমান আছে আপুনি নিজে ক'লে যে মই মানে মোৰ নিজৰ কেছেট ইয়াতে আহি দেখিলোঁ সেই ময়ে পাহৰি গৈছিলোঁ যে মই এইবিলাক কেছেটত গান গাইছিলোঁ মোৰ ৰাংঢালীৰো ইয়াতে কেছেট দেখিলোঁ জুবিন গাৰ্গে গাই যোৱা কণ্ঠ নিগৰাই যোৱা গীত আজি 26টা বছৰ ৰাংঢালী অতিক্ৰম কৰিলে প্ৰায় 60টামান গীত জুবিন গাৰ্গ ডাঙৰীয়া আমাক দি গ'ল গতিকে আজি এই মজিয়াত মই মানে কি ক'ম আপোনালোকে নিজে আহি নাচালে মানে এইটো মানে কোনেও কল্পনা কৰিব নোৱাৰে আপোনালোকে আহিব জুবিন গাৰ্গ ক্ষেত্ৰলৈ আপোনালোকে যেনেকৈ যায় ধৰি লওক ইয়াতো আপোনালোকে আহিবচোন তেওঁ সৃষ্টিৰাজিক আপোনালোকে চকুৰে মানে চাব এবাৰ হয়তো বহুতে শুনি আছে কিন্তু আপোনালোকে নিজে চকুৰে দেখিলে গুৱাহাটী আহিলে আপোনালোকে এবাৰ ইয়ালৈ আহিবচোন হাতীগাঁও অঞ্চলতে আছে একদম ৰাস্তাৰ কাষতে বৰ ধুনীয়াকৈ ইয়াৰ মানে আহিলে এটলিষ্ট তাৰ মনটোৱে সাহস পাব সি যে ইমান ধুনীয়া কাম এটা কৰিছে এজন সাংস্কৃতিক মনৰ মানুহ নহ'লে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে কাৰণ ইয়াৰ পৰা কোনো আৰ্নিং নাই ইমান পইচা খৰচ কৰি এই অনুষ্ঠানটো গঢ় দি উঠিছে গতিকে মই আশা কৰিম ই মানে অনাগত দিনত প্ৰজন্ম ৱাইজত ইয়াৰ প্ৰসাৰটো বাঢ়ি গৈ থাকিব কাৰণ যিমান দিন গৈ থাকিব আমাৰ যেনেকৈ এখন ফটো মৰা দিনা ভেলু নাথাকে যেতিয়া আমাৰ দিন গৈ থাকে এখন ফটোৰ ভেলু বহুত বাঢ়ি গৈ থাকে আৰু মই বিচাৰিছোঁ যে আমাৰ উঠি অহা জেনেৰেশ্যনে আমিতো পালোৱে জুবিনক ভালকৈ কিন্তু পিছৰ জেনেৰেশ্যনখিনি যাতে গম পাওক তেখেতলোক সেইটো বেছি ইম্পৰ্টেণ্ট
কাৰণ এতিয়া নেক্সট জেনেৰেশ্যন ৱাইজত আহি যদি এই গোটেইখিনি ষ্টাডি কৰি ইয়াতে গৱেষণা কৰিব লগা এটা মানে পৰিৱেশ সি গঢ়ি তুলিলে জুবিন গাৰ্গৰ কেছেটছ তেখেতৰ কিতাপো আছে কিতাপ গোটেই কিতাপবিলাক ইয়াতে আছে এলবাম আছে পুৰণি জুবিন গাৰ্গৰ ফটো ইয়াতে দেখিলোঁ যিবোৰ ফটো লগৰ মানে আমি কল্পনা কৰিব নোৱাৰি ইমান সৰুৰে পৰা ইয়াতে ফটো কিছুমান ইয়াতে ৰাখিছে গতিকে মই আজি ৰাতিপুৱা ইয়াৰ লগত কথা পাতিলোঁ মই আহিম বুলি যদি লগে লগে আহি গ'লোঁ আৰু ভাল লাগি গ'ল মই ভিডিঅ'টো এটা কাৰণেই কৰি থৈছোঁ যাতে আমাৰ অনুপস্থিতিত যাতে মানুহে আমাৰ এটা সময়ত যদি আমিওতো এটা সময়ত পৃথিৱীৰ পৰা হেৰাই যাব লাগিব কোনোবা এখন নেদেখা দেশলৈ কোনো 500 বছৰ আমি জীয়াই নাথাকোঁ গতিকে সকলোৱে এই মানে যিটো অনুষ্ঠান গঢ়ি তুলিছে এই অনুষ্ঠানটোৱে ভৱিষ্যতৰ দিনত অসমীয়া জাতিক বহুত আগুৱাই নিয়াত সহায় কৰিব গতিকে সকলোলৈ মোৰ আহ্বান আছে যে আপোনালোকে এবাৰ আহক বিশালৰ এই বিশাল মনটোক এবাৰ সাহস দিয়ক কাৰণ ইয়াৰ নামটোৱে বিশাল গতিকে ইয়াৰ মনটো কিমান বিশাল হ'ব লাগিব এনেকুৱা এটা কাম কৰিবৰ কাৰণে গতিকে মই কৈছোঁ নহয় কোনো এজন মানুহে কেতিয়াও কল্পনা কৰিব নোৱাৰা কাম এটা ই সম্ভৱ কৰি তুলিলে মানে ইয়াত শ্ৰম লাগিব নিজৰ মন মগজু অৰ্থ আৰু এটা সাংস্কৃতিক মন সাংঘাতিক ধৰণৰ কাৰণ কিমান অৰ্থ খৰচ হৈছে মই তাক নুসুধোঁ কাৰণ ই এটা ভালপোৱা কাম কৰিছে নিজৰ জীৱনৰ এটা ভালপোৱা কাম গতিকে সেই ভালপোৱা কামত কিমান পইচা খৰচা হৈছে তাৰ কোনো ৰচিদ নাথাকে গতিকে সকলোৱে আহক তাক সাহস দিয়ক মোৰ ভাল লাগিব আৰু হেৰাই যোৱা আপোনালোকে নুশুনা কিছুমান অডিঅ' কেছেট যে এতিয়াও ইমান ধুনীয়াকৈ ই বজাই আছে ইমান ধুনীয়া চাউণ্ড CD কেছেট ইয়াত ইমান গ্ৰামোফোন কি নাই গতিকে সকলোৱে এবাৰ আহক আৰু বিশালক এবাৰ মনত উৎসাহ দিয়ক আৰু শেষত কি ক'বা দাদাই যিমান জলদি পাৰে দাদাক ধুনীয়াটো আমাৰ লাগে একদম বাকীটো গান চান চৰ্চা হৈ থাকিব দাদাৰ বাৰ্থডে আহি আছে 18 নৱেম্বৰত সেইটো অনুষ্ঠান হ'ব গীতানগৰ চবেই আহক আৰু কোনো যাতে চিনেমাখন অলৰেডি বহুত পাইৰেচি হৈ গৈছে বহুত বেয়া লাগিছে আৰু জুবিন দা থাকাহেঁতেন মানে এইটো দাদাটো পাইৰেচি এগেইনষ্ট সদায় মই আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ এতিয়াও চিনেমাখন যোনে চাই আছে কোনো যাতে হলত ৰেকৰ্ডিং নকৰক চবে ওলাই আহক হলত চাওক এখন পাইৰেটেড চিনেমা চাই একো ভাল নাপায় আৰু চিনেমা হলত চোৱা আৰু পাইৰেটেড চোৱা বহুত আৰু হলত চাই বেছি ভাল লাগে ডলবি এটা চাউণ্ড চিষ্টেম লাগি আছে ডাঙৰ স্ক্ৰীণ এখন চবে ওলাই আহক চিনেমাখন চাওক হলত চাওক কিন্তু পাইৰেচি নকৰিব সেই পাইৰেচিটো বহুত ডাঙৰ এটা অপৰাধ হয় আজি পাইৰেচি কৰাৰ কাৰণে CD কেছেটবোৰ বন্ধ হৈ থাকিলে থেংক ইউ so much বিশাললৈ শুভেচ্ছা দিলোঁ আমাৰ আপুনি আহিলে লগ পাই মই একদম থলুৱা মনৰ মানুহ এটা কাৰণ আমাৰ কোনো কৃত্ৰিমতা নাই আৰু আমাৰ ভিডিঅ'টো তেনেকৈ কোনো এডিটিং নাই কোনো একো নাই আমি যেনেকৈ কথা পাতিছোঁ তেনেকৈয়ে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে সকলোৱে আহক তাক সাহস দিয়ক সেইটোৱে আশা নমস্কাৰ